নকম মই ড্ৰাগছ জড়িছো সিদিনা ড্ৰাগছ জড়িছো ধৰ ক'ত মাল আছে চা ধৰ ক'ত পলাইছে ধৰ ক'ত পলাইছে হা এই ৰাইজসকল চাওক আজি আকৌ গাঞ্জা পাইছো চাওক এই গোটেই গাঞ্জাত টপলা হা মোৰ আন এটা ভিডিঅ' লৈ মোৰ আন এটা মানে আজি এটা অপাৰেশ্যন আছিল বহুত দিনৰ পৰা খবৰ পাই আছিলোঁ যে এই বিল্ডিংটোৰ তলত এই দৰ্জাখনৰ ভিতৰত ইয়াতে বৃহৎ পৰিমাণৰ গাঞ্জা বিক্ৰী হয় আৰু এই গোটেই বিল্ডিংটো হৈছে এটা বিহাৰী মানুহৰ মই এইমাত্ৰ এখেতক সুধিলোঁ তুমি দেখাই দিয়াচোন কেমেৰা পাৰ্চন দেখাই দিয়া মই এইমাত্ৰ এখেতক সুধিলোঁ যে দাদা আপুনি গাঞ্জাৰ বিষয়ে কিবা ক'ব নেকি ইয়াতে যে বিক্ৰী হয় এওঁ ভয়তে কৈছে যে দাদা মই একো নকওঁ বেয়া নাপাব মানে মই যদি আজি গাঞ্জাৰ বিষয়ে কওঁ তেনেহ'লে মোক মালিকে দোকান খালী কৰি দিব তেওঁ ভয়তে মই সেইকাৰণে তেওঁক জোৰ কৰা নাই মই মানে তেওঁক দিগদাৰি দিব খোজা নাই কিন্তু ঘটনাটো হ'ল কি এই বিল্ডিংটো ভালকৈ একবাৰ দেখাই দিয়াচোন ইফালৰ পাৰি দেখাই দিয়া চাওক চেৰাপ ভাটিৰ এই ব্ৰিজৰ তলত ইয়াতে ভাঙৰ ৰমৰমীয়া বেহাৰ এই দৰ্জাখনৰ ওচৰতে লুকাই থাকে আৰু ইয়াতে মানে ভাংখিনি লুকাই থয় কাষ্টমাৰ আহিলে দৰ্জা খুলি দিয়ে এতিয়া কথাটো হ'ল কি আমি হিন্দু মুছলমান কৰি থাকোঁতে গ'ল কিন্তু বিহাৰীয়ে আমাৰ অসমখন লুটি যিমান এতিয়া দেখা পাইছোঁ অকল বিহাৰীয়ে অসমত ২ নম্বৰী বিজনেছ কৰি আছে আৰু আমি খালি ধৰ্মক প্ৰাধান্য দিছোঁ আমি জাতিটোক আমি প্ৰাধান্য দিয়া নাই নাই চাওক নাই শুনক বিহাৰীয়ে এতিয়া নহয় শুনক এইমাত্ৰ বিহাৰীক ধৰিছোঁ এওঁ এটা বিহাৰী এওঁক মাৰিম বুলি ধমকি দিছে এইমাত্ৰ চবৰে আগত আছে কিয় নকম মই ড্ৰাগছ জড়িছো সিদিনা ড্ৰাগছ জড়িছো ঠিক আছে কথা নকব কি কৰিব আপুনি বিহাৰী বুলি কিয় কব বিহাৰী বুলি গালি কিয় দিব কিয় নিদিব বিহাৰী হয় চাওক ননচেন্স কৈছে চাওক আজি আমাৰ অসমত আজি এই অৱস্থা চাওক কিহৰ অসমৰ হয় এই চাওক কিহৰ হয় চাওক আমি নহয় নেকি এইবিলাক বিহাৰী কৰি আছে চাওক মোক কেনেকুৱা অপমান কৰিছে চাওক আজি আমাৰ অসমত আমাৰ আজি এই অৱস্থা কাৰ কাৰণে আমি জাতিটোক আমি পাহৰি গৈছো আমি জাতিটোক এটা মত খাব ডক্টৰ ভূপেন হাজৰিকাই আজিৰ যিখন অসম হৈছে আজি আগতে কৈ গৈছে আজি ডক্টৰ ভূপেন হাজৰিকাৰ কথা একদম সেই অসমখন আহি গৈছে আজি আমাৰ নিজৰ আমাৰ ভুলৰ কাৰণে আজি বিহাৰীৰ দপদপনি অসমত এইখন অসম হয় তোমালোকে বিহাৰত যাই কিনে দপদপনি কৰা অসমত কৰিব নোৱাৰা মই কৈ দিছো অসমত নোৱাৰা মোক মাৰি পেলাও মই মৰি যাম কিন্তু মই অসমত বিহাৰীৰ দপদপনি মই নুশুনো আহা কোনোবা যদি মোক মাৰা এটা মাৰা যিমান বিহাৰী আছে যোনে মাৰা মই কৈছো ওলাই আহা গোটেই অসমীয়া আহি তোমালোকে যিমান ফুটপাথৰ ব্যৱসায় আছে ওলাই আহা চাকৰি নকৰে ওলাই আহা যেতিয়া আমাৰ মানুহে ব্যৱসায় কৰিব এই বিহাৰীবিলাক অসম এৰি গুচি যাব আপনি কোনে না যদি আপনার কথা কোনে জুনে করছে তার কথা কৈছো বিহারি গানে কৈছো আমি তো বিয়া কৰা না না আপনার গান কিয় লাগছে এনে হলে বিহারি কৈছে আপনি না বিহারি কৈছে কাৰণে বিহারি কৈছো আপনি কোনবা বিহারি এনে কব না আপনি কোনবা বিহারি ঠিক আছে সব বিহারি কথা কোৱা নাই মই কৈছে সব বিহারি এনে কৈছে ঠিক আছে কম জি কৰে কৰক এইখন আমাৰ অসম হয় এইখন আমাৰ অসম হয় আমাৰ ইয়াতে তুমি জন্ম হৈছা তুমি কাম কৰি খোৱা কিন্তু
আমাৰ অসমত আমাৰ দপদপনি থাকিব লাগিব আমাৰ দপদপনি থাকিব লাগিব কোনে খেদিব দিছে তুমি থাকা তুমি তোমাক কোনে মানা কৰিছে নাই কৰা বিহাৰী কৰিছে কাৰণে কৈছো মই ইমান দিন যিখিনি পাই আছো মদ বিক্ৰী কৰা ড্ৰাগছ বিক্ৰী কৰা গোটেই বিহাৰী পাই আছো ইয়াতে আমি মই বিহাৰী পাই আছো নালাগে কোনে আপোনাক ওলাই যাব কৈছে বিহাৰী বুলি কৈছে কিয় নহয় নহয় বিহাৰী কৰিছে কাৰণে বিহাৰী কৈছো যেনেকে কালি যেনেকে কালি যেনেকে কালি ন্যায় কৰিলে যেনেকে কালি শুনক মোক ক'ব দিয়ক যেনেকে শুনক যেনেকে ন্যায় কৰিলে ন্যায় কয় সেইটো বেলেগ কথা সেইটো কেনেকে বেলেগ কথা হ'ব সেইটো কেনেকে বেলেগ কথা হ'ব সেইটো কেনেকে বেলেগ কথা হ'ব চব বিহাৰী কোৱা নহয় নেকি যোনে কৰিছে তাৰ কথা কৈছো বিহাৰী কওক না যোনে কৈছে তাৰ কথা কৈছো নেকি নহয় আমাৰ অসম আমাৰ দাদাগিৰি চলিব ইয়াতে আমাৰ অসম আমাৰ দাদাগিৰি অসমীয়া জাগক মই কৈছো অসমীয়া জাগক আপোনালোকে উঠি আহক যিমান ফুটপাথৰ ব্যৱসায় আছে মই অনুৰোধ কৰিছো আপোনালোকে আহি কিনে গোটেই বেপাৰ দখল কৰক আমাৰ মানুহ যদি বেপাৰ দখল কৰে এই বহিৰাগতবিলাক গুচি যাব আজি তেখেতে যিটো কামত আহি কেনে বাধা দিছে সেই বাধা দিয়াৰ আৰু তাৰমানে তেওঁৰ হাত আছে আজি বিহাৰী বুলি ক'লে গোটেই বিহাৰী গাত লাগিছে মিয়াক ক'লে মিয়াৰ গাত লাগে সেইটো কথা নহয় ন ইয়াতে বহু বছৰৰ পৰা চলি আছে যিহেতু জিতেন্দ্ৰ দাই আজি আহিছে ইয়াতে ইনভেষ্টিগেট কৰিছে তেতিয়া বিহাৰী বুলি তেওঁ শব্দটো শুনা কিন্তু ইয়াতে বিহাৰী বুলি শব্দটো কওঁতে উঠি পৰি লাগিছে কিন্তু ভাঙো কিমান দিনৰ পৰা চলি আছে সেই বিষয়ে কি ক'ব ক'ব গ'লেতো বিহাৰীবিলাকৰে ৰাজত্ব আমাৰ অসমীয়াৰ একোৱে নাই অস্তিত্ব নাই ক'ব গ'লে কিন্তু আমাৰ অসমীয়াখিনি এতিয়া জাগিবৰ হ'ল মানে কেতিয়াবাই জাগিব লাগিছিলে এতিয়াৰো সময় নাই এতিয়া সময় নাই জাগিব লাগে কিবা ভুল হৈছে ডাইৰেক্ট একশ্যন আৰু মই এটা কথা কওঁ এইমাত্ৰ যিজন মানুহে মোক দাদাগিৰি কৰিলে আপোনালোকে ভিডিঅ'টো পাব তেওঁ এই ভাঙৰ ব্যৱসায়ত জড়িত থাকিব লাগিব সেইকাৰণে তেওঁৰ খং উঠিছে নহ'লে খং নুঠিলে হয় নালাগে অসমৰ দ্বাৰা আমি আমাৰ অসমীয়াত আমাৰ দাদাগিৰি থাকিবই লাগিব আজি হিন্দী ভাষীয়ে যিবিলাক মাৰি শেষ কৰিলে খালি সিহঁত কেইজন ওলাই আহক চাফ কাট জেগা চব বিহাৰী কহাম কোন হিন্দী ভাষী মাত দিয়ে চাওঁ যদি কাৰোবাৰ দম আছে দিয়ে না কেমেৰা দিওঁ মাইকটো ওলাই কিনে দিয়ে না ৰ'ব না এক মিনিট হ'ব আপুনি খালি কথাখিনি ক'ব যে